তাৰপিছত অলপ কিবা খেলি মেলি পালোঁ, গেটবিলাক চব পলা মৰা কিবা খং উঠিলে গেটখন পুৰণা মাৰি পেলাই মই ঘূৰি গুচি গ'লো। চ' চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱা, সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ, হি ইজ এক্সেন্ট্ৰিক, আৰু আমাৰ ৰাহুল গোস্বামীয়ে ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে, আৰু সি বদমাছে কি কৰিছে, মই জীৱনত বহুত ঘটনা ঘটাইছোঁ, কিবা কিবি সি চব লিখি দিছে চিনেমাখনত। চ' চালে মোক দেখা যেন লাগিলেও খালি অন্ধ লিখিব, এনেই পুৰণা কথা কৈছোঁ।